হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰেডি হৈ একেবাৰে ওলাইছোঁ। আমি ক'ত যাই আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু ইয়াৰ পৰা বহুত মানুহ যাব, ইহঁতে গাড়ীত যাব আৰু মই বাইকত যাম, কাৰণ মোৰ গাড়ীত গ'লে বমি হয়, তাৰ কাৰণে মই বাইকতে যাই আছোঁ। আৰু আমি এতিয়া আহি পালোঁৱে প্ৰায় ৰোড, আৰু তাৰপিছত আমি হাউলি আহিলোঁ। আৰু আমাৰ ঘৰ বান্ধি আছে, নতুনকৈ খুঁটা পুতিব আজি, তাৰ কাৰণে এপাক সোমাই গ'লোঁ ঘৰত। মায়ে চাকি লগাই আছে। আৰু হাউলিৰ পৰা আহি আমি ডাইৰেক্ট তেল ডিপুত সোমালোঁ, কাৰণ বহুত দূৰ যাব লাগিবতো। ৰাস্তাতে তেল শেষ হৈ গ'লে বহুত প্ৰব্লেম হৈ যাব, তাৰ কাৰণে তেল ভৰাই আমি এতিয়া গৈ আছোঁ। আৰু এয়া আমি বৰপেটা টাউন আহি পালোঁ। আৰু আপোনালোকে যে দেখি আছে সেই দূৰত, সেইটো হ'ল বৰপেটা মেডিকেল। এইখনে হ'ল বৰপেটা মেডিকেল। বহুত ডাঙৰ হয়, সকলোৱে চিনি পায়েই, চৰকাৰী মেডিকেল হয়। এইখনে হ'ল মেডিকেল। আৰু আপোনালোককতো কোৱা হোৱা নাই যে আমি ক'ত যাই আছোঁ। আমি যাই আছোঁ অভয়পুৰী লালমাটিত। অভয়পুৰ লালমাটিত যাই আছোঁ, গোৱালপাৰা ছাইডে। আৰু কিয় যাই আছোঁ, কাৰণটো হ'ল আমাৰ এখেতৰ ভনীয়েকৰ জেউৰা, আৰু বেংগলীত পঞ্চমতী বুলি কোৱা হয়। আৰু আপোনালোকক দেখাম যে বেংগলীৰ পঞ্চমতী কেনেকৈ কৰে, মানে জেউৰা কেনেকৈ হয় বেংগলীবিলাকৰ। আৰু আমি এতিয়া গৈ আছোঁ, আৰু বহুত ৰ'দ দিছে, আৰু পুলিচে ধৰিবৰ বাবে মই হেলমেট পিন্ধি লৈছোঁ আৰু যাই আছোঁ। আপোনালোকে আমাৰ লগত ব'লক আৰু ভিডিঅ'টো এনজয় কৰক। আৰু আমি আহি পালোঁৱে অভয়পুৰী লালমাটি। আৰু আমাৰ বাইদেউহাৰ ঘৰ বেছি দূৰ নাই, পামেই। আৰু জাগাবিলাক ভালেই, কিন্তু এটা প্ৰব্লেম আছে যে ৰাস্তাৰ চাইডে চাইডে মাটি পেলাই থয়, খেৰ পেলাই থয়। এনেকৈ কিছুমান জেগাত এনেকৈ মাটি পেলাই থ'লেও অসুবিধা হয়, কাৰণ বাইক গ'লে শ্লিপ খাই পৰিবও পাৰে, তাৰ কাৰণে ৰাস্তাৰ ওচৰত মাটি পেলাই থ'ব নালাগে। আৰু ইয়াত আহি কিবা এটাই বেলেগ ভাল লাগে, ঘৰৰ ওচৰতে পাহাৰ, বহুত ভাল লাগে। কিন্তু ইয়াত অকণমান বেছি ৰ'দ আৰু বেছি গৰম লাগিছে। আৰু মই আহিয়ে চাওঁ যে ইহঁতে কিবা কৰি আছে, আৰু চাগে ইহঁতৰ নিয়ম এনেকৈ কৰিব, আমাৰ অসমীয়া মানুহৰ কিন্তু এনেকৈ নকৰে। আৰু মায়ে পাকঘৰত কিবা বনাই আছে, আৰু বাইদেউ চৰবত বনাই আছে, খাবলৈও কৈ আছে। আৰু আমাৰ টিকলিটোক চাওকচোন, হেল্ল' হেল্ল' কৈ ফোন কৰি আছে। আৰু বহুত গৰম কাৰণে আমি সকলোৱে একেলগে বহি আছোঁ ইয়াতে। আৰু ইয়াৰ ভিউবিলাক চাওক, কি ধুনীয়া হয়, ঘৰৰ ওচৰতে। আৰু বহুত গৰম দিছে, তাৰ কাৰণে অকণমান ফুৰি আহোঁ সিফালৰ পৰা। আমি পাহাৰৰ পৰা উঠিছিলোঁতো একবাৰ, যি ডাঙৰ সেই হৈ থাকিব লাগে, ঝৰ্ণা আছে না, এইটো সেই কমি গৈছে এথেন। সেই সিফালতটোত আছে, ইফালে পাবি ক'ত জানা নাই, ভিতৰে সোমাব লাগিব। এইটো ঝৰ্ণা, না বহুত পানী অহা আছিলতো, এথেন কমছে বহুত। সেই সিফালৰ পানী অহা আছিল। ৱাহ, এইখন পাহাৰৰ ওচৰতে মানুহবিলাকৰ ঘৰ। মাজে মাজে ইয়াৰ পৰা বান্দৰো আহে, ময়ূৰো আহে।
আমি অলপমান ঘূৰিব আহিছো ঘূৰিব देखो तुम ना गुस्सा कितना भी करो চলো মই আৰু মোৰ হাজবেণ্ডে অকণমান ফুৰিব আহিলোঁ ঘৰৰ পৰা অলপমান দূৰত আৰু চাওক এই দুজনীয়ে কি কৰি আছে আৰু ইহঁতে দাঁতত পকাই খালে যে ভাল কৰে সেনেকুৱা মানুহ হৈ কেনে এনেও এক্টিং কৰি আছে আৰু তেওঁ দুজন ইয়াৰে মানুহ হয় এনেও জোকাই আছে ল'ৰাটোক আৰু চাওকচোন টিকলিটো কি নাচি আছে খালি নাচো নাচো কৰিয়ে থাকে তাই আৰু আমাৰ ইয়াত আম সানি আছে জন দাদা হট হ'ব না পকাই চকাই গোটেই দিছে হক নহ'ব পকাই হাত নদি বনাইছে না পকা চকা গোটেই দিছে যি হানা দিছে হট হ'বই মোবাইলটো ভাঙি যাব আপুনি হাগি কটি দিছিল নে ধোৱা নাই মোবাইলটো ভাঙি যাব আৰু যোৱা নাই দাদা দেখাই নি আৰু আমি ৰাতিৰ ভাত খাব আহিছোঁ ইহঁতে খোৱা হ'লে আমিও খাম আৰু খাই দি আমি ইয়াতে অকণমান বহিলোঁ আৰু আমাৰ ডেন্স চলি আছে ইয়াতে আপোনালোকেতো জানেই য'তে নাযাওক কিয় ডেন্স মানে ডেন্স নকৰিলে নহয়ে ডেন্সে মেইন কালি ৰাতি আমাৰ শুৱতে 3-4টা বাজি গৈছে আৰু পিছত ডেন্স চেন্স কৰাৰ পিছত দেখুওৱা নহ'ল মই অকণমান বাহিৰত আহিলোঁ মানে মোৰ ঘৰৰ পিছফালে আপোনাৰ ঘৰৰ পিছফালে ভিউটো দেখাই আছোঁ এই চাওক ভালকৈ দেখা নাপাওঁ মই পিছৰ কেমেৰা দি দেখাই আছোঁ চাওক কি ধুনীয়া ভিউ ঘৰৰ পিছফালে পাহাৰ আৰু এইখিনি জাগাৰ নাম অভয়পুৰ লালমাটি হয় আপোনালোকে কোনে কোনে আহিব পাৰে মানে ইয়াৰ ওচৰতে এখন পাৰ্কো আছে কোনটো ইয়াত বহুত গৰম হয় এতিয়া মই শুই উঠি গা চা ধুই চাহ খাই বাহিৰত ওলালোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই